ইয়াৰ শিলবোৰত মানে ধুনীয়াকৈ লিখা থাকে আৰু প্লাছ প্লাছ বুজি পাইছেই নহয় অথনি মই ইয়াৰ পৰা উঠিবই নোৱাৰিলোঁ মানে তললৈ নামিবলৈ সেই পৰোঁতে নামোতেই পৰিলোঁ ভিডিঅ' বনোৱা নহ'ল ন সেই লাঠিডাল পেলা অলৰেডি তেজ ওলাই আছে দেখিছেনে হেল্ল' এভৰিবডি মই পৰা আছে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ বহুত দিনৰ মূৰত আকৌ আহিছোঁ প্ৰায় একমাহ বেছি হ'ল যে আগৰ ভিডিঅ'টো মই গোগামুখৰ হনুমান মন্দিৰৰ ভিডিঅ' দিছিলোঁ তাৰপিছত সৰু সুৰা বিহু প্ৰগ্ৰেম আছিলে সেই বিহু প্ৰগ্ৰেমৰ ভিডিঅ' দিলোঁ কিন্তু ব্লগ হিচাপে নহয় ষ্টেজ তেনেকৈ প্ৰগ্ৰেমটো দেখালোঁ আজি তেজপুৰ আহিছোঁ বেছি হ'ল বাৰু 3 ঘণ্টামান হ'ল অহা চ' এতিয়া ইভিনিং অলপ ওলাই যাওঁ তেজপুৰৰ টাকলা পাহাৰ বুলি কোৱা এটা পাহাৰ এটা আছে তাৰপৰা বোলে তেজপুৰখন বহুত সুন্দৰকৈ ওলাই পৰে গতিকে তাৰ অকণমান ভিউ উপভোগ কৰিবলৈ যাওঁ মোৰ লগত এইফালে আৰু 3জন আছে তেওঁলোকো মই দেখাম চ' ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ওপৰলৈ উঠি আহি আছোঁ বহুত আহিলোঁ ইয়াৰ পৰাই অলৰেডি দেখিছে চাগে ভিউটো অলপ ধুনীয়া লাগিছে ন ব্লু স্কাই আহি আছোঁ প্ৰায় ৰুমৰ পৰা আহি পালোহি অলপ দূৰ এতিয়া বেছি দূৰ নাই বোলে ইহঁতি কোৱা মতে আৰু অলপ যাব লাগিব গতিকে চাওকচোন ইয়াৰ পৰাই কি মজা লাগিছে ভিউটো ইয়াৰ দুটা দেখিছে নহয় লগৰ কেমেৰাত আহিছে যে ভালকৈ আহিছে 3টা আছে লগৰ আগত চ' ব'লক গৈ থাকোঁ ভিউটো চাওকচোন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব Wow, what the view! টাকলা পাহাৰৰ পৰা এটা সৰু চিনেমেটিক শ্বট আগবঢ়ালোঁ আপোনালোকে চাই লওক শ্বটটো কেনেকুৱা লাগিলে কমেণ্ট কৰিবলৈ নাপাহৰিব সৰুকৈ এটা ল'বলৈ চেষ্টা কৰিলোঁ ইমান এটা ভালকৈ হোৱা নাই যদিও দিবলৈ চেষ্টা কৰিলোঁ কেনেকুৱা হৈছে জনাব আহি থাকক আৰু পিছলৈ আৰু মজা ভিউ আছে চ' আহি থাকক চব চ' ভিউকেইটা চালে ন আৰু মই এতিয়া কৈছিলোঁ মোৰ লগত 3জন ল'ৰা আহিছিলে এইকেইজন চাই লওক হিমাংকু এইটো হিমাংকু তাৰপৰা এইটো দিব্য তাৰপৰা এইটো অভি একেবাৰে আগত যোৱাটো চ' এতিয়া আমি তললৈ যাম মানে ব্ৰহ্মপুত্ৰৰ পাৰলৈ যাম বুলি ভাবিছোঁ চ' ব'লক গৈ থাকোঁ আৰু তললৈ যাবলৈ আছেই মানে ফুল অন এডভেঞ্চাৰ নিচিনাই হৈছে সিহঁতকেইটা ক'ৰবাত পালেগে মই ভিডিঅ' কৰি গৈ আছোঁ আৰু এই মানে অকণমান এটা হেৰি মানে খেলি মেলি লাইক ন আৰু এনেকুৱা শ্লিপ মাৰিছে ন য'তে ত'তে সৰু ৰাস্তাটোতে য'তে ত'তে শিল পৰি থাকে অকণমান মানে শ্লিপ খালেই বৰ বেয়াকৈ পৰিম আৰু এতিয়া মানে বহুত ৰিক্সত আহিবলগীয়া আছে যে মই সেইকাৰণে বহুত পিছত আছোঁ সিহঁতকেইটা ক'ৰবাত পালেগৈ
টাকলা পাহাৰৰ পৰা আহিলোঁ এতিয়া ব্ৰহ্মপুত্ৰৰ পাৰলৈ যাওঁ তাৰ পৰা ছানছেটৰ ভিউ অলপ এনজয় কৰোঁগৈ এইফালে এয়া মাছ মাৰি আছে এইফালে বহুত মানুহ আছে ফটো শ্বুট ওলাই চাই আছে আৰু আগলৈ আছেই ইফালে ব্ৰহ্মপুত্ৰলৈ নামি যোৱা ওপৰতে এইফালে ৰুদ্ৰ মন্দিৰ বুলি কোৱা মন্দিৰ ভাগ আছে চৌবলসু মন্দিৰ ভাগলৈ যাওঁ দেখিছেনে ইয়াৰ পৰা ব্ৰহ্মপুত্ৰখন আৰু মজা লাগিব চাই হিমাংকু ৰুদ্ৰ মন্দিৰ বুলি কয় নেকি ৰুদ্ৰপথ চৰি ৰুদ্ৰপথ বুলি কয় ৰুদ্ৰপথ টেম্পুল সকলোৱে চিনি পায় নীলিম মহন্ত এই নীলিম মহন্ত ইয়াৰ সম্পূৰ্ণ গোটেই আৰ্ট কৰিছে চ' মই দেখুৱাই আছোঁ শ্বট দি চাই থাকিব হৰ হৰ মহাদেৱ বম বম ভোলে এইফালে এই মন্দিৰত ল'লোঁ শ্বট কেইটামান জাহাজ ঘাট যাব বোলে ইহঁতকেইটা চ' এইফালে চাওক নামি আহিলোঁ তললৈ এতিয়া যাওঁগৈ এতিয়া তাৰপৰা আহিলোঁ এইফালে আৰু এখন মন্দিৰ আছে বোলে এই মন্দিৰভাগ চাই যাওঁ ব্ৰহ্মপুত্ৰ টাকলা পাহাৰ চাই আহিলোঁ এতিয়া ইহঁত দুটাই জাহাজ ঘাটলৈ নিম বুলি কৈছে বোলে ব'লক যদি সময় হয় জাহাজ ঘাট যাওঁ আৰু জাহাজ ঘাটৰ পৰাও এটা ভিউ দিবলৈ চেষ্টা কৰিম আকৌ ৰিটাৰ্ণ ঘূৰিছোঁ হাবিয়ে জংঘলে লাডাখ যাব পাৰিম ন আমি এইটো ৰাইড কৰিলে লাডাখতো পূৰা শিল বালি সেইটো এক্সপিৰিয়েঞ্চ হ'ব আৰু এইটো এক্সপিৰিয়েঞ্চ থাকিলে মানে 50% ছাকচেছো দেখিম এইটো যদি এক্সপিৰিয়েঞ্চ ভালকৈ লওঁ তেতিয়া পাৰিম সেই লাঠিডাল পেলা অলৰেডি তেজ ওলাই আছে দেখিছেনে ওলাই দিলোঁ এতিয়া যাওঁ আকৌ এতিয়া ইয়াৰ শিলবোৰত মানে ধুনীয়াকৈ লিখা থাকে আৰু প্লাছ প্লাছ বুজি পাইছেই নহয় টাকলা পাহাৰ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকক ইভিনিং ব্ৰহ্মপুত্ৰৰ ভিউটো দিবলৈ চেষ্টা কৰিলোঁ কেনেকুৱা লাগিলে কমেণ্ট কৰি আকৌ জনাব ভাবিছিলোঁ এতিয়া জাহাজ ঘাট যাম আৰু বেলেগ ক'বলৈ যাম কিন্তু সময়ো নাই আৰু দেখিছেই নহয় কেনেকুৱা আকৌ ওপৰৰ পৰা তললৈ গৈছোঁ কিমান মানে বহুত ভাগৰ লাগিছে আৰু লগৰকেইটাও মানে বহুত ভাগৰ লাগিছে আৰু এতিয়া বোলে ৰুমত যায় চ' ভিডিঅ'টো ইয়াতে সামৰোঁ চিম্পুলকৈ দেখাবলৈ চেষ্টা কৰিলোঁ নেক্সট আকৌ তেজপুৰৰে
দেখাবলগীয়া যি আছে সকলো প্ৰতিকেইটাই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। মানে অগ্নিগড়, ক'ল পাৰ্ক, পদুম পুখুৰী, এনেকৈ বহুতখিনি মহাভৈৰৱ মন্দিৰ, এনেকৈ বহুতকেইটা আছে। চ' দেখাবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু নতুনকৈ আগৰ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আনটিল দেন ষ্টেই হেল্ডি, থিংক গুড এণ্ড লিভ ৱেল। বাই বাই, টাটা। ইফালে জিলিয়াই মাতি আছে, শুনিছেনে আপোনালোকে? শুনিছেনে নাই শুনা নাজানো, কিন্তু একদম পূৰা এই ডাঙৰ জংঘলৰ মাজত পূৰা ধুনীয়াকৈ জিলিয়াই মাতিছে, পূৰা সুন্দৰকৈ মানে জিলিয়াটো আহি আছে।